এভৰিৱান, কেনেকুৱা আছে সকলোৱে? আশা কৰিছোঁ সকলোৱে ভালে আছে। মই লৈছোঁ তিয়হ, বাদাম আৰু এটা পিঁয়াজ। এইখিনি আজি এখন চাটনি বনাম, তো আপোনালোকক মই দেখাই যাম। তিয়হৰ বাকলি মানে গুচাই লৈছোঁ আৰু পিঁয়াজৰ বাকলিও মানে গুচাই পেলাই ৰেডি কৰি ল'ম। পিঁয়াজ মই এটা লৈছোঁ, তো আপোনালোকে ইচ্ছা কৰিলে মই 2টা পিঁয়াজো ল'ব পাৰে। তো এইখিনি ৰেডি কৰি লৈ এতিয়া মই বাদামখিনি ভাজিম। তো ইয়াতে এখন শুকান টাৱা লৈ পেলাই তাতে বাদামখিনি দি দিছোঁ। তেল দিব নালাগে, তেল নিদিব, তেল নিদিয়াকৈ ভাজিব আৰু তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে বাদামখিনি ফাটি নাযায়। আৰু টাইম অকণমান লাগিব ভাজোঁতে। আৰু প্ৰায় মোৰ এইখিনি হৈ গ'ল বাদামখিনি। এতিয়া মই তিয়হখিনি কাটিছোঁ, মাজেদি ফালি পেলাই মিহিকৈ মানে কাটিছোঁ। মই ইয়াতে 2টা তিয়হ দিলোঁ আৰু এটা মই সৰু চাই দিলোঁ। মিহিকৈ মই কাটি লৈ এতিয়া পিঁয়াজটো সেনেকৈ মিহিকৈ মানে কাটি ল'ব। ইচ্ছা কৰিলে জলকীয়া দিব পাৰে। এতিয়া মই কাটি ল'লোঁ এইখিনি। এতিয়া বাদামখিনি হৈ গ'ল। বাদামখিনি এতিয়া বাকলিখিনি মানে গুচাব লাগিব। বাকলিখিনি গুচাবৰ কাৰণে মই এনেকৈ মোহাৰি দিছোঁ। আৰু মোহাৰি দিলে মানে গুচি যায় ভাজোঁতে ভাল হ'লে। আৰু এনেকৈ গুচাই দিলে যিমানখিনি বাকলি গুচাব পাৰে সিমানখিনি মানে গুচাই দিব। আৰু এনেকৈ ছাইড কৰি লৈ পেলাই বাকলিখিনি ছাইড কৰি লৈ পেলাই দিব। আৰু এইখিনি চাটনি মিনিমাম 10জনমান মানুহে খাব পৰাৰে আমাৰ কমকৈ লৈ। আৰু এতিয়া মই এইখিনি মিক্সিত দিম আৰু মিক্সিত দিওঁতে পানী ব্যৱহাৰ মানে কৰিব লাগিব, যিহেতু বাদামটো টাইট হয়, টান হয়, তো পিচিবলৈ পানী দিব। মই যিখিনি দিছোঁ, যিমান পানী দিছোঁ তাতকৈ আৰু পানী লাগিব। তো এতিয়া হৈ গ'ল। এতিয়া এইখিনি ইয়াতে দি পেলাই মই এতিয়ালৈকে নিমখ দিয়া নাই। এতিয়া ইয়াতে মই নিমখ দিম আৰু নিমখখিনি দি পেলাই ভালদৰে মিক্স কৰি দিব লাগিব, মিহলি কৰি দিব লাগিব। প্ৰায় চাটনিটো আমাৰ ৰেডি হৈ গ'ল। তো একদম সহজত, একদম কম সামগ্ৰীত হোৱা এখন বহুত সোৱাদৰ চাটনি। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।